নমস্কাৰ আপোনালোকে যোৱাকালি লফা পালেঙৰ সৈতে মাছ বনাইছিলোঁ অলপ মই দিছিলোঁ এই ভিডিঅ'টো আজি সম্পূৰ্ণকৈ দিছোঁ কেনেকৈ বনালোঁ প্ৰথমতে লফা পালেংখিনি বইল কৰি ল'লোঁ বইল কৰাৰ পাছত মিক্সিত বইল কৰি লোৱা পাতখিনি আৰু আদা নহৰুৰ সৈতে আৰু লগতে বিলাহী এটা দি গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এইফালে মাছ ফ্ৰাইও হৈ গ'ল মাছ ফ্ৰাই কৰাৰ পাছত সেইখন কেৰাহীতে প্ৰথমতে জিৰা ফুটাই লৈছোঁ তাৰপিছত তাত পিঁয়াজ আৰু আদা নহৰু দিছোঁ সেইখিনি দিয়াৰ পাছত যিখিনি পেষ্ট আছিলে পেষ্টখিনিও দি দিলোঁ লগতে এনেকৈ বনাই খাই চাবচোন যদি খোৱা নাই খোৱাসকলে বাৰু জানেই নোখোৱাসকলক কৈছোঁ বহুত বেছি টেষ্ট হয় খাবলৈ গোটেইখিনি এনেদৰে ভালদৰে লৰাই লৈ তাৰপিছত মিক্সি জাৰত যিখিনি ৰৈ গৈছিলে তাতে পানী অকণমান দি এইখিনিও দি দিছোঁ আৰু ভালদৰে এতিয়া উতল আহিবলৈ দিম এতিয়া তাতে হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ অলপ লাল মিৰ্চ পাউডাৰ লগতে প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ এইখিনি দিয়াৰ পাছত অলপ সময় ঢাকোন লগাই উতল আহিবলৈ দিম এয়া দেখিছেনে ঢাকোনখন আঁতৰাই দিয়াৰ পাছত কিমান ধুনীয়া উতল আহিছে তাৰপাছত এতিয়া ভাজি থোৱা মাছ কেইপিচ দি দিম আৰু খাবলৈও বহুত টেষ্টি হৈছিল এতিয়া একেবাৰে শেষত তাতে মাছখিনি দি আৰু অলপ সময় উতলিবলৈ দিলে আমাৰ তৰকাৰী ৰেডি হৈ যাব আৰু এয়া মাছ পালেঙৰ তৰকাৰী ৰেডি ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাইছে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই থেংক ইউ